নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, গ্ৰামীণ ডাক সেৱক ওড়িশা সাৰ্কুলত বিভিন্ন পোষ্ট খালী হৈছে। ইয়াৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীসকলেও এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, জব প্ৰফাইলবিলাক হৈছে এনেকুৱা ধৰণৰ। প্ৰথমটো হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, আৰু তাৰ পিছত আছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, আৰু তাৰ পিছত আছে ডাক সেৱক। অৰ্থাৎ তিনিটা কেটেগৰীত জব প্ৰফাইলসমূহ ভাগ কৰা হৈছে। তাৰ পিছত ইয়াতে দিয়া আছে দৰমহাবিলাক, অৰ্থাৎ এলাউন্স আৰু দৰমহাবিলাক কেনেকুৱা ধৰণৰ হ'ব। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPMৰ কাৰণে হ'ব 12,000 পৰা 29,380 ভিতৰত, আৰু লেভেল 2ৰ কাৰণে হ'ব 14,500 পৰা 35,480 টকাৰ ভিতৰত। তাৰপিছত ABPM অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ বা ডাক সেৱকৰ কাৰণে হ'ব 10,000 পৰা 24,470 ভিতৰত, আৰু লেভেল 2ৰ কাৰণে হ'ব 12,000 পৰা 29,380 টকাৰ ভিতৰত। তাৰপিছত বন্ধুসকল দিয়া আছে ইয়াতে ইলিজিবিলিটি এজ কিমান হ'ব লাগিব। তো এজ হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত, আৰু ইয়াতে কিছুমান কেটেগৰীৰ কাৰণে ৰিলেক্সেশ্যন আছে, যেনেকুৱা ধৰণৰ SC ST কাৰণে আছে 5 বছৰ ৰিলেক্সেশ্যন, OBCৰ কাৰণে আছে 3 বছৰ ৰিলেক্সেশ্যন, EWSৰ কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই, PWৰ কাৰণে আছে, SC ST PWৰ কাৰণে আছে। এইবিলাক আপোনালোকে নটিফিকেশ্যনত চাই ল'ব পাৰিব। তাৰপিছত বন্ধুসকল ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে। কেণ্ডিডেটজন 10 পাছ কৰিলে হ'ব, অৰ্থাৎ যিবিলাকে 10 পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিছে কম্পালচৰি নলেজ অফ লোকেল লেংগুৱেজ, অৰ্থাৎ লোকেল লেংগুৱেজ জানিব লাগিব, যেনেকুৱা অসমৰ হ'লে অসমীয়া, বড়ো বা বেংগালী জানিব লাগিব। ঠিক তেনেকৈ ইয়াতে দিছে অন্ধ্ৰপ্ৰদেশৰ কাৰণে তেলেগু বা উৰ্দু জানিব লাগিব, আছামৰ কাৰণে আছামিজ, বেংগালী আৰু বড়ো জানিলে হ'ব। তাৰপিছত বিহাৰৰ কাৰণে দিছে, ছত্তীশগড়ৰ কাৰণে দিছে, সিহঁতে লোকেল লেংগুৱেজবিলাক জানিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিয়া আছে বেছিক কম্পিউটাৰ ট্ৰেইনিং, অৰ্থাৎ 60 দিনৰ এটা বেছিক কম্পিউটাৰৰ চাৰ্টিফিকেট থাকিব লাগিব বা ট্ৰেইনিঙৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াৰ ৰেচিডেঞ্চবিলাক দিয়া আছে, লোকেশ্যন কি হ'ব লাগিব, চাইজ এপ্ৰভবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত দিয়া আছে বন্ধুসকল SC ST ডিজেবিলিটি ইকনমি উইক ছেকশ্যনৰ কাৰণে কেনেকুৱা হ'ব, কেটেগৰী ৱাইজ দিয়া আছে। তাৰপিছত দিয়া আছে চিলেকশ্যন ক্ৰাইটেৰিয়া কেনেধৰণে চিলেকশ্যন কৰা হ'ব, আপোনালোকে চাই ল'ব পাৰিব নটিফিকেশ্যনখনত। তাৰপিছত দিয়া আছে হাউ টু এপ্লাই, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণেতো এইটো অফিচিয়েল ৱেবছাইটত যাব লাগিব আপোনালোকে। তাতে দিয়া আছে কি লাগিব, নেম, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এইবিলাক সকলোবিলাক লাগিব। তাৰপিছত ষ্টেট ইন হুইচ 10 পাছ, 11 পাছ, ৰোল নম্বৰ, এইবিলাক লাগিব 10 পাছৰ। তাৰপিছত দিয়া আছে ফিজ পে'মেণ্ট, অৰ্থাৎ পে'মেণ্টবিলাক কেনেকুৱা ধৰণৰ হ'ব। OC OBC ইয়ৰ্ছ মেল শুড পে এ ফি অফ ৰেছ 100, অৰ্থাৎ EWS OBC OC এইবিলাকৰ কাৰণে 100 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত দিয়া আছে নেম অফ ডকুমেণ্টছবিলাক কেনেকুৱা হ'ব লাগিব, আপলোডিং ফৰ্মেটবিলাকৰ চাইজ কেনেকুৱা হ'ব লাগিব, ইয়াতে দিয়া আছে। আপোনালোকে এপ্লাই কৰাৰ আগতে সেইবিলাক ঠিক কৰি ল'ব লাগিব। তো বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।